এই বছৰ হ'ল বিয়া হোৱা মানে মই পঢ়া বাদ দি কেনে এক পঢ়াইছোঁ বহুত ষ্ট্ৰাগল মানে লাইফটো বহুত ষ্ট্ৰাগল কৰি মই বেটাৰী ৰিক্সা চলাইছিলোঁ বেটাৰী ৰিক্সা চলাই প্লাছ ফিল্টাৰ চাফা কৰোঁ কাৰোবাৰ ঘৰত যায় টাউনৰ ঘৰত যায় তাৰ ফিল্টাৰ চাফা কৰোঁ তেনেকুৱাকৈ এই পঢ়ি এটা ভাল ফল দিছে মোৰ বহুত সুখী মই 6 মাহ ভাত মই বনাইছোঁ যেতিয়া চাব ইন্সপেক্টৰৰ ৰিটাৰ্ণ চলি আছিল তেতিয়া মই ভাত বনাইছোঁ আমাৰ দেউতাই ভাত বনাইছিল প্ৰতিটো খোজত মই দৌৰিছোঁ এই লগত মানে গৌৰৱেৰে ক'ব পাৰোঁ আৰু এইটো চাকৰি মই পোৱা যেন লাগিছে তাৰমানে তুমি ক'ৰ পৰা মই টংলাৰ পৰা আহিছোঁ টংলাৰ পৰা কি চাকৰি চাব ইন্সপেক্টৰৰ মোৰ মিছেছে পাইছে মই পোৱা নাই একচুৱেলি মোৰ মিছেছে পাইছে হয় এয়া মিছেছ নেকি অকণমান চাব ইন্সপেক্টৰ হয় কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে পুলিচৰ চাকৰি তাতে বহুত ত্যাগ কৰিব লাগিব ত্যাগ মানে তাতে এটা কথা ক'ব পাৰোঁ আমি 4 বছৰ হ'ল বিয়া হোৱা মানে মই পঢ়া বাদ দি কেনে এক পঢ়াইছোঁ বা পঢ়াই কেনে তাই বহুত ষ্ট্ৰাগল মানে লাইফটো বহুত ষ্ট্ৰাগল কৰি মই বেটাৰী ৰিক্সা চলাইছিলোঁ বেটাৰী ৰিক্সা চলাই প্লাছ ফিল্টাৰ চাফা কৰোঁ কাৰোবাৰ ঘৰত যায় টাউনৰ ঘৰত যায় তাৰ ফিল্টাৰ চাফা কৰোঁ তেনেকুৱাকৈ এই পঢ়ি এটা ভাল ফল দিছে মোৰ বহুত সুখী মই বহুত সুখী মানে নিজে পঢ়াইছোঁ মই নিজে পঢ়াইছোঁ আফটাৰ আমাৰ 4 বছৰ হ'ল বিয়া হোৱা ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে 2021ত ময়ো পল চায়েন্সৰ মেজৰ লৈ পঢ়ি আছিলোঁ তাৰপিছত মই বাদ দিব লগা হ'ল মানে ছাডেনলি আমাৰ বিয়া হৈ গ'ল মানে এক্সিডেণ্টলি আৰু তাৰ ফলত মই বাদ দিলোঁ থাৰ্ড চেমত যে বাদ দি কেনে তাইক পঢ়া ষ্টাৰ্ট কৰি দিলোঁ মানে ইকনমিক্সৰ অনাৰ্ছ লৈ চাকৰি পাই গৈছে তাই ইয়াৰ আগতো এটা চাকৰি পাইছিল পোষ্টেলত বেছি দিন হোৱা নাই আৰু GDS-ত গ্ৰামীণ ডাক সেৱক বুলি কয় তাতেও পাইছিলে মানে বহুত হেপী আৰু কি নাম মৃদুলা বসুমতাৰী বসুমতাৰী কেনেকুৱা লাগিছে স্বামীয়ে যিখিনি কথা ক'লে বহুত ভাল লাগিছে ভালে লাগিছে তাৰ যিখিনি সঁচা এইখিনি কৈছে আৰু যিখিনি হৈছে মানে যিখিনি সঁচা এইখিনি কৈছে আৰু অকল পঢ়াইছে নে বাকী কামো কৰে ঘৰত কৰি দিয়ে আকৌ ভাত মই বনাইছোঁ 6 মাহ ভাত মই বনাইছোঁ যেতিয়া চাব ইন্সপেক্টৰৰ ৰিটাৰ্ণ চলি আছিল তেতিয়া মই ভাত বনাইছোঁ আমাৰ দেউতাই ভাত বনাইছিল মা মানে অলপ বেমাৰী মানে তাৰপিছতে এই অসুবিধা পঢ়াত অলপ মানে ফিজিকেল কৰি দৌৰিবও লগা হৈছে মই নিজে 3 টাইম দৌৰাইছোঁ মই এই প্ৰতিটো খোজত মই দৌৰিছোঁ এই লগত মানে গৌৰৱেৰে ক'ব পাৰোঁ আৰু এইটো চাকৰি মই পোৱা যেন লাগিছে তাৰমানে ময়ে পাইছোঁ যেন এনেকুৱা যেন লাগিছে এতিয়া চাকৰি কৰোঁতে তেওঁ ঘৰত থাকিব নোৱাৰিব গুচি যাব নাই কোনো কথা নাই এইটো প্ৰাউড কৰিম মানে এই আমাৰ অসমক লৈ ভাল কাম কৰক এটা ভাল ন্যায় দিয়ক সেইটোৱে বিচাৰোঁ এই পৰা এই 1 টকা নিদিয়াকৈ চাকৰি পাইছে তাতে কাৰো পৰা ঘোচ ঘাচ নলওক চিধা কথা কৈছোঁ একদম সুফলভাৱে কামখিনি পৰিচালনা কৰি